স্কুবা ডাইভিঙৰ সময়ত হঠাৎ সাগৰত পৰি যায় জুবিন দা আৰু পুলিচে ততাতৈয়াকৈ হস্পিটেলত লৈ যায় জুবিন দাক আৰু বৰ্তমান চিন্তাৰ কোনো কাৰণ নাই বুলি কৈছে আমাৰ চিকিৎসালয়ে। কিন্তু তথাপিও ইমান আশা নাই বন্ধুসকল। বহুত দুখ বিদাৰক ঘটনা জুবিন দাৰ লগত, বহুত ডাঙৰ ঘটনা হৈ গ'লেও আমাৰ মাজৰ পৰা সঁচাকৈ এজন বৰ ডাঙৰ শিল্পী হেৰাই যাব। আজি বহুত ডাঙৰ শিল্পী হেৰাই যাব। বন্ধুসকল, আপোনালোকে এটাই কামনা কৰক যে অতি সোনকালে জুবিন দা সুস্থ হৈ আহক। ঈশ্বৰক সদায় প্ৰাৰ্থনা কৰক সদায়। আৰু আজি বিশেষকৈ আপোনালোকে সেৱা সৎকাৰ কৰক, বন্তি জ্বলাওক যাতে আমাৰ মৰমৰ জুবিন দা অতি সোনকালে যাতে ঘূৰি আহে। বন্ধুসকল, মই ইয়াতকৈ আৰু কি ক'ম। কিন্তু চিন্তা নাই বুলি কৈছে, চিন্তা ইমান কাৰণ নাই বুলি কৈছে। সাগৰত পৰি যোৱাৰ ফলত মানুহজন খুব পানী খালে আৰু পানী খোৱাৰ ফলত অচেতন হৈ গ'ল। আৰু সেইটোৱে ঘটনা। আৰু মই তেখেতক এটাই ক'ব বিচাৰিছোঁ যে তেখেতে কি দৰকাৰ আছিল অকলে অকলে ড্ৰাইভিং কৰিবলৈ, কি দৰকাৰ আছিল ইমান এখন বিশাল সাগৰৰ মাজত, এনেকৈ নালাগিছিল। বন্ধুসকল, এই ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক আৰু সকলোৱে যাতে জুবিন দাৰ হৈ ভগৱানক যাতে কয় যাতে আমাৰ জুবিন দা ঘূৰি আহে।